friends, welcome back to my YouTube channel. আজি আমি DLED সম্বন্ধে বিভিন্ন কথা পাতিম। DLED প্ৰি এন্ট্ৰি টেষ্ট, DLED বিভিন্ন সেমিস্টার এক্সাম, প্ৰি এন্ট্ৰি টেষ্টৰ কেতিয়া ৰিজাল্ট দিব, এই সকলোবোৰ সম্পৰ্কে আমি আজি আলোচনা কৰিম, কথা পাতিম আপোনালোকৰ সৈতে। আৰু যিখিনি কথা কম মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কম, গতিকে সেইখিনি আপোনালোকক জনাবলৈ ট্ৰাই কৰিম। সো ফাৰ্ষ্ট কথাটো হ'ল যে আমাৰ DLEDৰ প্ৰি এন্ট্ৰি টেষ্টৰ ৰিজাল্টটো কেতিয়া দিব। চাওক, ইয়াতে দুটা তিনিটা বিষয় জড়িত হৈ আছে। প্ৰতি বছৰে 2 মাহমান দেৰি হয়, মানে যিটো সময়ত আমাৰ এক্সামটো অনুষ্ঠিত হয়, এক্সাম অনুষ্ঠিত হোৱাৰ 2 মাহমান সময় পিছত আমাৰ যিটো ৰিজাল্ট, সেই ৰিজাল্টটো আহে। আৰু চাওক, এইবাৰ মই আছোঁ 3rd ছেমিষ্টাৰত, আৰু এতিয়া আমাৰ 4th ছেমিষ্টাৰৰ ক্লাছটো ষ্টাৰ্ট হ'ব। আৰু ফাৰ্ষ্ট ছেমিষ্টাৰটো বৰ্তমান চলি আছে, ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰীক্ষাও একেলগে চলি আছে আমাৰ লগত। গতিকে এই ফাৰ্ষ্ট ছেমিষ্টাৰ যেতিয়া 3rd ছেমিষ্টাৰ পাব, তেতিয়াহে আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন ল'ব পাৰিব। আৰু আমাৰ যেতিয়া পৰীক্ষা হ'ব, যেতিয়া 4th ছেমিষ্টাৰ ফাইনেল হ'ব, জাষ্ট এতিয়া 3rd ছেমিষ্টাৰ ফাইনেলটো হৈ আছে, কিন্তু অতি সোনকালে 2 মাহৰ ভিতৰতে আমাৰ 4th ছেমিষ্টাৰটো শেষ হ'বলৈ গৈ আছে। গতিকে আমি যেতিয়া ওলাই আহিম, তেতিয়া আপোনালোকে জাষ্ট এণ্ট্ৰি কৰিব, মানে ফাৰ্ষ্ট ছেমিষ্টাৰকেইটা 3rd ছেমিষ্টাৰ যাব, আৰু আমি 3rd ছেমিষ্টাৰকেইটা বৰ্তমান যিকেইটা আছোঁ আমি সেইকেইটা ওলাম, আৰু আপোনালোকৰ নিউ এডমিশ্যন হ'ব। গতিকে এই তিনিটা বেটছৰ লগত ক্ৰেছ হৈ আছে এইবছৰ। ক্ৰেছটো এইকাৰণে হৈছে কাৰণ বিভিন্ন হয়তো চৰকাৰী গুণোৎসৱৰ কাৰণে মানে বিষয়টো পলম হৈছে, যাৰ বাবে আপোনালোকৰ পলম হ'ল। চ' এনেকুৱা প্ৰচেছত গৈ থাকিব, সেইটো হৈছে প্ৰথম কথা। ছেকেণ্ড কথাটো হ'ল যে আচলতে আপোনালোকে কোনে কিমান নম্বৰ লাভ কৰিব, সেইটো এটা ডাঙৰ বিষয়। আজিকালি বহুত ষ্টুডেণ্টছ DLED প্ৰি এন্ট্ৰি টেষ্টত দিয়ে, ইমান এটা কম্পিটিশ্যন যায়। মই সাধাৰণতে এনেকুৱা সৰু সুৰা এক্সামত এনেকুৱা দেখা নাই বাৰু, কাৰণ ইয়াতে নিগেটিভ মাৰ্কিঙো আছে, আৰু কম্পিটিশ্যনো বহুত বেছি। এইবাৰতো বহুত বেছি কেণ্ডিডেটে ফৰ্ম ফিল আপ কৰিছে, অনলাইন কৰিছে বা এক্সাম দিছে, গতিকে কম্পিটিশ্যনটো বাঢ়ি যাব। সেইকাৰণে একজেক্টলি কাট অফটো ক'ব নোৱাৰি, কিমান এক্সপেক্টেড কাট অফটো আচলতে কিমান যাব। তথাপিও আগে পিছে যিখিনি হৈছে সেইখিনি আপোনালোকক মই ধাৰণা দিম। ছায়েন্স আৰু আৰ্টছৰ কাৰণে কাট অফ বেলেগ বেলেগ হয়, ৰিজাৰ্ভেশ্যনৰ কাৰণে বেলেগ বেলেগ হয়। যদি ছায়েন্সৰ আপুনি জেনেৰেল কেটেগৰী হয়, ছায়েন্সৰ জেনেৰেল কেটেগৰী হ'লে মোটামুটি 125 to 30, ডেট মিনছ 130 টকা আপোনালোকে পাব লাগিব। যোৱাবাৰ 126, 3rd কাউন্সিলিঙতো লাষ্টত যায় 125-26 পাইছে ছায়েন্সৰ কাৰণে। আৰু আৰ্টছত কমে পায়, আৰ্টছত 110, 115 সেনেকুৱা হ'লে আচলতে আৰ্টছত পায়। গতিকে ডেট ইজ ডিপেণ্ড অন আৰ্টছ এণ্ড ডেট ইজ ডিপেণ্ড অন ইউৰ ষ্ট্ৰীম, আৰ্টছ অৰ ছায়েন্স অৰ কমাৰ্চ। চ' সেইটো লৈ মানে আৰ্টছ আৰু কমাৰ্চটো একেলগে কৰা হয়, কিন্তু ছায়েন্সটো অলপ বেলেগকৈ কৰা হয়, বেলেগ কাট অফ নিৰ্ধাৰণ কৰা হয়। আৰু ইভেনকি এটা পাৰ্টিকুলাৰ ইনষ্টিটিউশ্যনতো মানে ছায়েন্স আৰু আৰ্টছৰ ছিট কেপাচিটি কিমান, সেইটো এটা এপ্ৰক্সিমেট এটা ধৰা থাকে। গতিকে এই বিষয়টো হৈছে আপোনালোকৰ বাবে ভিডিঅ'টো তৈয়াৰ কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে মোৰ কথাখিনি, প্লিজ লাইক দিছ ছেশ্যন এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে তেনেহ'লে প্লিজ কমেণ্ট অন দ্য গিভেন বিল'। থেংক ইউ ফৰ ৱাচিং।